ৰাতিপুৱা প্ৰায় 4:30 মানতে উঠিলোঁ, কিন্তু ৱেইট কৰি কৰি এতিয়া প্ৰায় 8টা বাজিল, এতিয়ালৈকে আমাৰ গাড়ী আহি পোৱা নাই। অসমৰ মানে কিজানি গোটেই পৃথিৱীৰে সকলোতকৈ দীঘলীয়া ইউটিউবৰ পিকনিক এইটোৱে হয়। প্ৰথমতে বেলেগ এটা ঠাইৰ পৰা ষ্টাৰ্ট হয়, তাৰপিছত আৰু এটা বেলেগ ঠাইৰ পৰা মানুহ উঠাব যায়, আকৌ এটা এটাকৈ উঠাওঁতে আমাৰ যাই পাওঁতে বহুত দেৰিয়ে হয়। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জেএম ব্লগছ। আমি গৈ আছোঁ আজি অসমৰ সকলো ইউটিউবাৰ মিলি তপাতলি পিকনিক স্পট। সেইখন হৈছে মই পঢ়া হাই ছেকেণ্ডেৰী। ইউটিউবত ভিডিঅ' আপলোড হৈ আছে, প্ৰায় 1 ঘণ্টা হ'ল ৰখিয়ে আছোঁ। ইয়াতে কোনোবাই ভেলা পুঁজি বনাইছে আৰু সেইটো ভেলাঘৰ বনাই আছে। যিহেতু মাঘ বিহুৰ সময়, আমাৰ অসমৰ বহুত মহৰথী ইউটিউবাৰবোৰ আহিব, বহুত টাইম লাগিছে। মানে মই কৈছোঁৱে, এটা ঠাইৰ পৰা এটা ঠাই, এটা ঠাইৰ পৰা এটা ঠাই, এটা উঠাই থাকোঁতে বহুত দেৰি হৈ যায়। সেইকাৰণে আমাৰ পিকনিকটো যাই পাওঁতে বহুত দেৰি লাগে। এতিয়া আহিব, গাড়ীত উঠিম, তাৰপিছত যাম, আকৌ গুৱাহাটীত উঠিব, জালুকবাৰীত উঠিব, বহুত মানুহ আছে। কিমান বা মানুহ হয় নাজানো। গোটেইকেইটা উঠাৰ পিছতহে আমি পিকনিকটো ভালকৈ মানাব পাৰিম, মানে পিকনিকটো চলিব। এই বাছখন আহিছে মই গম পাইছোঁ, আৰু 9টা বাজিল। 9টা বজাৰ লগে লগে এইখন বাছ। মই নাযাওঁ ৰ, খালী গাড়ী গৈছে নাইন। ইউটিউবাৰে মোটা ভিডিঅ'লৈ ভাইৰেল। জালুকবাৰী বাছ ষ্টেণ্ড পাইছোঁ। আমাৰ ইয়াতে ইউটিউবাৰ কেইটা ৰখি আছে। জালুকবাৰী আদাবাৰী চানমাৰী। আৰু সকলো একদম পুৰা ভিডিঅ' বনাব ইউটিউবাৰ লাগছি। যাও अंदर जाओ भाई, अंदर जाओ। বাই বাই। পিকনিক যোৱাটো বেলেগ কথা, আমি এতিয়ালৈকে মানুহ উঠোৱাই হোৱা নাই। এতিয়া প্ৰায় 11টা বাজিল, মানে পিকনিক কেতিয়া যাই পাওঁ নাজানো। আকৌ এবাৰ পেচাব কৰিব আহিছোঁ। আজি পেচাব কৰি পাত্তা পোৱা নাই। ইয়াতে কিছুমান বহি আছে আৰু আমি পেচাব কৰিব আহিছোঁ। টাইগাৰ বাইক নাই বনোৱা মোৰ নাই, সেইকাৰণে বনোৱাই নাই। এই নিখিল নাই, নৰ্থ ইষ্টটো আনাই বিয়া পাতি আছে মোৰ। আমি এতিয়া হেণ্ডিমেন হৈ আছোঁ, মানে মাথা ঘূৰাইছে অলপ। আমি তিনিজন বৰ্তমান হেণ্ডিমেন কি পালোঁ সেই আমি ডিম্পু ভাই? জাগিৰত পালোঁ সেইটো হয়। পিছফালে ডান্স হৈ আছে, কিন্তু আমি ডান্স কৰা নাই। মানে ডান্স মোৰ মানে অলপ মুড অফ হৈ আছে, সেইকাৰণে ডান্স কৰা নাই। ৰাস্তাটো ইমান ভাল নহয়, মানে 1 কিলোমিটাৰমান ৰাস্তা বেয়া, ভিতৰলৈ সোমাই। তপাতলি পালোঁ, মানে বনভোজস্থলী পালোঁ। আৰু এইখন আমাৰ গাড়ী, ইয়াতে গোটেইবোৰ নামিছে আৰু ভিডিঅ' বনোৱাত বিজি। এইখন আছিল আমাৰ পোষ্টাৰ। মানে কেনে খবৰ? চবেই গোপ্ৰ হৈছে ন? পোষ্টাৰখন দেখা নাছিলে, পোষ্টাৰখন দেখালোঁ। মানে কাৰো চেনেলৰ নাম এইবাৰ দিয়া নাই, বিকজ লাফৰা। Thank you. Tadi aso. Oh, মোৰ ব্ৰেকফাষ্টটো দিয়া। মই নাখাওঁ, ৰুটি নাখাওঁ। এই বিস্কুট দিয়া। দোকান ল'ম।
মোৰ ব্ৰেকফাষ্ট নাই, 2খন বিস্কুট। মই ভিডিঅ' বনাব পোৱাই নাই। এতিয়া আমাৰ ইয়াতে বনাইছে লোকেল মাছ আৰু ইয়াতে বনাইছে এইটো কি মাংস? লোকেল চিকেন। এইটো কি? এইটো পকৰা হ'ব, চিকেন পকৰা এইটো হ'ব। বাকী চব্জি কাটি আছে, ইহঁতে কাম কৰি আছে আৰু ইহঁতে খাই আছে, চবে খাই আছে আৰু এইফালে খোৱাত ব্যস্ত। এইবোৰ চবে খাই আছে। পানী বটল এটা দিয়ক। আৰু এইফালে মনোজ দা মানে যোৱাকালিতে আহিছে ন? যোৱাকালি দিনৰ 2টা বজাত বাছত উঠিছোঁ, ৰাতিপুৱা 3:30 পাইছোঁ জেগাত, আৰু জেগাত ৰখি আছোঁ আৰু বাছ আহি পাইছে 12টা বজাত। ৰাতি 12টাত? এতিয়া দিনৰ 12টাত আহিব নাই মোৰ তাত। প্ৰায় 13 ঘণ্টা বাছত আহিছে। তাৰপিছত এতিয়া আকৌ আমাৰ লগত পিকনিক আহিছে, আকৌ ঘৰত যাব। মানে 2 দিন জাৰ্ণি হৈ আছে। কিবা এটা কৰি আৰু বাকী যিয়ে নহওক, পিকনিক মেন, পাৰ্টি মেন, হয় নাই? আৰু এইফালে পুৰা ধামাকা চলি আছে, খাই আছে। এইফালে চাওক, চাওক, চব ধামাকা চলিছে। আৰু এইফালে এইটো একদম বনোৱা বনি চলি আছে, মানে কৈ আছোঁ আৰু লাহে লাহে। এইফালে মানে আমাৰ চবে বহি আছে, খাই আছে। আমি অলপ এইফালে যাম, মানে শান্তিপূৰ্ণ ঠাই এটাত যাম। ঘূৰিব ঠাই আছে নে নাজানো, জাষ্ট আমি ঘূৰিব যাম আৰু জাগাবোৰ চাম। মনোজ দা আৰু মই আহিছোঁ। বঢ়িয়া। এতিয়া লোৱাচোন অলপ, তাৰপাছত মাথাত মাৰি লওঁ। অলপমান চাউণ্ডটো মানে অলপমান কুল পাইছোঁ। মানে এইফালে বক্স, এইফালে বক্স অলপ কম আছে। বাকী আমি ফুৰিব আহিছোঁ অলপ পাহাৰৰ ফালে। এইফালে এইটো নিজৰা আছে আৰু এইফালে পাহাৰ, মানে জংঘল আছে। আমি তলফালে নামি যাম, ইয়াতে নামি যাম, তাৰপিছত দেখাম আৰু। এইফালে নিজৰাটো আছে, আমি এতিয়া নামি আহিছোঁ। মানে অলপ মুখ চুখ ধুই লওঁ, ফ্ৰেছ হৈ লওঁ। কি হয়, বগা মাটিৰ দৰে হ'ব ইয়াতে, চাবি দেই। ধুনীয়া। ৰাখিবনে তোমাক নালাগে খনখৰ, মোৰ বুকুতে ৰাখিম উৰেটো জীৱন ভৰ। ইয়াতে গা ধুব নোৱাৰি, পানীখিনি ঠাণ্ডা, বগা মাটিৰ দৰে। কিন্তু ইয়াতে ঠাণ্ডা পানী যদিও গা ধুব পৰা নাই, কাৰণ ইয়াতে বেলেগ শিল আছে বেছিকৈ, সেইকাৰণে গা ধুব পৰা নাই। মই এতিয়া ওপৰত যাম। মই আকৌ আহিলোঁ ইয়াতে, আকৌ ছেকেণ্ড হেণ্ড নৱনীতা এতিয়া লগ পালোঁ, বাক লগ পালোঁ। নৱনীতা কৈ দে, বহুত দিনৰ মূৰত লগ পাইছোঁ। বহুত দিন হ'ল, মানে প্ৰায় 2 বছৰ হ'ল। আৰু এইবোৰ নাচি আছে নীতিশ, ছাবস্ক্ৰাইব কৰিব নীতিশ। আৰু আমাৰ এইবোৰে ডান্স কৰি আছে। ঐ ফুকন দা, ডান্স কৰা। যাবা ন নৱনীতা? যাবা আৰু এতিয়া আমি ডান্স কৰিম ইয়াতে। ডান্স 1 2 1। ওই জানো মই নাজানো। ইয়াতে পানী চোৱা হৈ গ'ল। মানে এতিয়া আমি ইয়াৰ পৰা যাওঁ য'ত আমাৰ মানে খানা বনাই আছে। আচ্ছা ঠাণ্ডাৰ দিনত আজি কেনেকৈ ইমান গৰম লাগিছে, ইমান ঠাণ্ডাৰ দিনত আজি কেনেকৈ ইমান গৰম লাগিছে মই কোনো পাত্তাই পোৱা নাই। গম পাইছেনে বাৰু? হা, কিয় লাগিছে চাচোন এইফালে, চা হা কিয় গৰম লাগিছে? কিয় গৰম লাগিছে নাজানো দেই। এইটোৰ কাৰণে ৰ'বা চাই দিয়া, ব'লা আহা।
এই মাইনাজনীৰ বোলে ইয়াতে অহা ইচ্ছা আছিলে সেইকাৰণে লৈ আহিছোঁ মানে তাই মানে ইয়াতে আহিব নোৱাৰে কৈ দিয়া ইয়াতে হেল্ল' কৈ দিয়া হেল্ল' মানে তাই আহিব পৰা নাছিলে কিন্তু ইচ্ছা আছিলে সেইকাৰণে লৈ আহিছোঁ মানুহৰ ইচ্ছা পূৰণ কৰিব লাগে অ' ইয়াতে ৰহা সিহঁতে ডান্স কৰিয়ে আছে আমি পিকনিক খাইছোঁ সেইটো পাৰত কিন্তু এইটো ৰাস্তাৰে আমি আহিছোঁ অলপমান ফুৰিব এই মোৰ লগত বা এজনী আছে বাজনী গোৱাত থাকে নামটো কৈ দিয়ক এছামিজ ব্লগ মুন চান্তনা মোৰ চেনেলটোৰ নাম চাব সকলোৱে চাব আৰু ছাপোৰ্ট কৰিব আৰু এইটো মনোজ দা মনোজ নামটো আৰু মই বহুত দূৰৰ পৰা আহিছোঁ সকলোতকৈ দূৰৰ ময়ে হয় ইয়াৰ কাষ্টমাৰটো আজি পিকনিকৰ কাষ্টমাৰটো সকলোতকৈ দূৰৰ ময়ে হয় প্ৰায় এদিনৰ ৰাস্তা 13 ঘণ্টাৰ ৰাস্তা এটা সাধাৰণ পিকনিক খাবলৈ কিমান টকাৰ পিকনিক গম পাইছেনে আপোনালোকে 900 টকাৰ পিকনিক মনোজ দা আৰু মই 900 টকাৰ পিকনিক খাব আহিছোঁ এতিয়ালৈকে 100 টকাও খোৱা নাই এইফালে পিকনিক হৈছে এইফালে আমি এইফালে আহিছিলোঁ মানে গম পোৱা নাছিলোঁ যে এইফালে মেঘালয় মানে ইয়াতে এখন ব্ৰিজ আছে সেই ব্ৰিজখন পাৰ হ'লে মানে মেঘালয় পায় মানে আমি মেঘালয় ছাইডত আছোঁ আৰু এইফালে অসম মানে আমি অসমত খানা খাই আছোঁ কিন্তু মেঘালয়ত ফুৰি আছোঁ এইখন মেঘালয় পুলিচ থানা এইখনে হৈছে সেইখন ব্ৰিজ মানে এইফালে অসম এইফালে মেঘালয় আমি মেঘালয়ৰ পৰা ফুৰি আহিলোঁ এতিয়া আৰু বাহিৰা জেগাত নাযাওঁ ঘূৰিব নাযাওঁ বহুত দেৰি হ'ল প্ৰায় 4টা বাজে এতিয়া আমি ৰেষ্ট ল'ম অলপ মানে মোৰ গাটোও বেয়া লাগিছে খাব হ'লে খাম আৰু খাই লৈ ঘৰত যাম